মই শিল্পী কোঁৱৰ। কবিতা নহয় মিঠা মিঠা কথা, কবিতা নহয় কথাৰ যাদু, মোৰ কবিতা শুনিবানে তুমি, তোমাৰ যুগৰে সোণালী সাধু। কবিতা পঢ়ি, কবিতা লেখি, কবিতাৰ বিষয়ে আলোচনা কৰি মই খুব ভাল পাওঁ। ল'ৰা কালৰ পৰাই মই কবিতা ৰচনা কৰিছিলোঁ আৰু সেই সময়ত স্কুলীয়া জীৱনতে মোৰ কবিতা অসমবাণীত প্ৰকাশ পাইছিল আৰু তেতিয়াৰ পৰাই মই কবিতাৰ প্ৰতি বেছি শ্ৰদ্ধাশীল হৈ উঠিছিলোঁ আৰু মোৰ মনটোৱে কবিতাৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। সেই তেতিয়াৰ পৰা মই আজিলৈকে কবিতা ৰচনা কৰিয়ে আছোঁ আৰু তাৰে কিছুমান কবিতা আলোচনীত, বাতৰিত প্ৰকাশ পাই আছে আৰু এটা সময়ত ডিব্ৰুগড় অনাথা কেন্দ্ৰৰ সাহিত্য কাননতো মোৰ কবিতা প্ৰকাশ হৈছে। আজি এই দুৰ্গা পূজাৰ সময়ত মই এটা কবিতা ৰচনা কৰি উলিয়াইছিলোঁ আৰু সেই কবিতাটোকে এতিয়া মই আপোনালোকৰ আগত গাই শুনাব খুজিছোঁ। কবিতাৰ শিৰোনাম মই সেইজন যোদ্ধা, মই সেইজন যোদ্ধা, মই আহিছোঁ ঝাৰখণ্ডৰ পৰা। মই মঞ্চই যুদ্ধ দিম, দেখুৱাম মোৰ বাহাদুৰি। মই অসুৰ, মই মহিষাসুৰ, মই মহাবীৰ, মই বলিকটা দালৈ যুদ্ধ কৰিম, ধম ধম ধমাধম ধম ধমাধম ধম ধম ধমাধম ধম ধমাধম। মই সেই বীৰাংগনাজনী, ময়ো যোদ্ধা, ত্ৰিশূল লৈ খুচিম। মই আহিছোঁ কৈলাশৰ পৰা, মঞ্চই দেখুৱাম মোৰ বাহাদুৰি। মই যুঁজিম, মই কাল ৰূপ ল'ম, ধম ধম ধমাধম ধম ধমাধম ধম ধম ধমাধম ধম ধমাধম প ধমাধম ধম ধমাধম প প প প প। লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ মোৰ দেশ ৰক্ষী। মই এই যুদ্ধৰ স্থলীত আছোঁ আৰু এই যুদ্ধৰ মহাসাক্ষী। তেজ তেজ, অসুৰৰ তেজ, তেজ তেজ, দেৱতাৰ তেজ। মই দুৰ্গা, মই দশভুজা, মই যুদ্ধ কৰিম, ত্ৰিশূল লৈ খুচিম। মই মহাবীৰ অসুৰ, মই মহিষাসুৰ, মই ৰজা, মই বহুৰূপী, মই বাহুবলী। দিম মই বলিকটাৰ বাহ লৈ যুদ্ধ দিম।